সন্ধিয়া হোৱা লগালগ কাৰেণ্টটো গাত যে কি লাগে আৰু দেই, নিচাকে নাথাকে। এতিয়া কাৰেণ্টটো নাথাকিলে ঘৰৰ ভিতৰত নোসোমাই থাকা কেনেকে? সন্ধিয়া হোৱা লগালগ মই যে ঘৰৰ পৰা ওলাই আহিবলৈ টানেই পাওঁ। মাইকী মানুহৰ লগত লেপেটিকাহি বহি বুট চুবাই চিৰিয়েল চাওঁ। এতিয়া আকৌ চিৰিয়েল চাবলৈ কাৰেণ্টডালেই নাই নহয়। ধনীৰাম, ক'ত যাওঁ ৰে? ক'ত যাবি আৰু, এনেই অকমান টহল দিছো। তহঁতৰ পঢ়া শুনা ধান্দা নাই হা? এই সন্ধিয়াখন পিটপিটাই ঘূৰি ফুৰিছ। লোকৰ ল'ৰা ছোৱালীলে চাগে যাচোন, ধূপ ধূনা জ্বলাই পঢ়া টেবুলত গহীনকে বহি আছে। ছাৰ, আমি সন্ধিয়া নপঢ়ো। এই গৰমিটো বাঢ়ি যায় নাই, সেইকাৰণে আমি দিনতে পঢ়ি মেলি আজৰি হৈ থাকো। চালা কথা নকবি মোৰ আগত। দিনত পঢ় হা, যেতিয়াই দেখো এনি টাইম পিটপিটাই ঘূৰিয়ে ফুৰ। আৰে দেবেন, এইটো হৈছে সিহঁতৰ এনজয় কৰা বয়স। এনজয় কৰিবলৈ দে না। কলেজ পালেগে ইছক চিন্তিনো পঢ়িব। এহেঁতৰ এইটো মতি গতিত এহেঁতি কলেজ পাবগে হা। 8-9তে চেল খাই মলোৱা হৈ যাব। দাদাইদেউ, এই মামণি তালুকদাৰৰ ঘৰ কোনটো চিনি পাই নি? আমাৰ মামণি ঘৰ এইফালে নাকৰ পোনে পোনে গৈ থাকা। পোনে পোনে গৈ থাকিলে হৰি মন্দিৰ এভাগ পাবা। হৰি মন্দিৰ ভাগ পাৰ হৈয়ে 2 নম্বৰ মানুহ ঘৰ। হয় নি? থেংক ইউ দেই দাদাইদেউ। ভাইটি, আজি ইমান সন্ধিয়ালৈকে ডেলিভাৰী দি ফুৰিছা যে, মানে মাল খতম হোৱাগেই নাই নেকি? নাই হোৱাগে দাদাইদেউ, আজি অলপ পাৰ্চেল বেছি। ধনিয়া মামা মামণিয়ে যে ইটোৰ পাছত সিটোৰ পাছত ইটো অৰ্ডাৰ দিয়ে থাকে দেই, নে কি ক? মামণিহঁত আৰু আমাৰ নিচিনা নহয়তো। আমি হৈছো পৰিয়াল থকা মানুহ। আমাৰ ভাই কিমান খৰচা। তেহেঁতৰ পৰিয়াল বৰ্গ নাই, সেইবোৰতনো পইচা খৰচ নকৰি ক'ত কৰিব বৰলা তিৰোতা। ৰাতিপুৱাৰ পৰা ৱেইট কৰি আছিলো দেই, বস্তুখন কেতিয়া পাবহিকে। এতিয়াহে আহি পাইছেহি। আজি ইমান দেৰি লাগিলে যে কিয় হয়? বাইদেউ, আজি অলপ পাৰ্চেল বেছি আছিল, সেইবাবে। এতিয়াও অলপ দিবলৈ বাকী আছেগে নেকি, নে শেষ হ'ল? নাই বাইদেউ, শেষ হোৱাগে নাই। আৰু 3টা দিবলৈ বাকী আছে, দি পিনি আজৰি হওঁগে। বাইদেউ, গৈ থাকো দেই। যোৱা ভাইটি। বজেন ড্ৰোন আহি পাই গ'লহি। এতিয়াৰ পৰা হ'লম একদম চিনেমেটিক শ্বট। আহ পেহী, তাড়াতাড়ি আনবক্সিং কৰোঁগে। বা পেহী, মাল কিন্তু ভাৰী আছে দেই। ভাৰীনো নহ'ব কেলে, তেনেকে দামো লৈছে নহয় আকৌ। বৈ পেহী উৰাওঁগে, নে কি ক? বৈ অনাৰ পাছত আৰু টেষ্টিংটো নকৰিলে হ'বনে? মাল কেনেকুৱা? এতিয়াৰ পৰা যে শ্বৰ্ট ফিল্ম বনালে চিনেমেটিক শ্বট ল'বলৈ যে মজা হ'ব ন পেহী? মজা হ'ব। সেইকাৰণেতো ইমান পইচা খৰচা কৰি ড্ৰোন আনিছো। মই যে আজি বছৰ ধৰি ধনিয়াম অনলাইনত একো বস্তু অৰ্ডাৰ দি পোৱাই নাই। তই? মই দিওঁ দেই। মই জানিয়ালৈকে অনলাইনতহে অৰ্ডাৰ দিওঁ, 2 টকা সস্তাত পাওঁ। অনলাইনত জানিয়া সস্তা নেকি? ময়ো তেতিয়াহ'লে অনলাইনত 2টামান অৰ্ডাৰ দিবহে লাগিব। আগৰকেইটা মোৰ ফুটি তৰা ওলালে। চচুৰ কি নাতি ধনিয়াম, এইটো বৰটোকোলা নে কি? ছাৰ, বৰটোকোলা নহয়, এখন ড্ৰোন হয়, ড্ৰোন। এখন বেলেগ মালচোন, পাংখা লগা। ড্ৰোন মানে কি ড্ৰোন? কি বস্তু এখন? ছাৰ, এখনে ভিডিঅ' কৰে। কোনোবাই এতিয়া ভিডিঅ' কৰি আছে। আমাক ভিডিঅ' কৰি আছে? চচুৰ কি নাতি, কোনে আমাক ভিডিঅ' কৰি আছ? একে গেজলা ভুকুৱে ভাঙি দিম আকৌ। বজেন, সেইডোখৰৰ পৰা ড্ৰোন নে। দেবেন দাই কেনেকে চোচা মাৰি খেদি আহিছে দেখিছ নাই? ভাঙি দিব। নাই নাভাঙে, কেলে ভাঙিব? কেলে নাভাঙিব আকৌ? ভাঙি দিব। ইভাগে টেঙৰ হ'লেও এইবোৰ টকুৱা মকুৱা নহয় জানো? কেনেবাকে ভাঙি দিব লাগিলে একেদিনাই লাখ টকা পানীত পৰিব। আৰু তেওঁলোকৰতো নাজানে কোনে ড্ৰোন উৰাই আছে। সেইডোখৰৰ পৰা আঁতৰা বুলি কৈছো, আঁতৰা। সেইটো বাৰু হয় পেহী। চচুৰ কি নাতি, ৰ বুলি কৈছো, ৰ। ক'ত পলাইছ? ভিডিঅ' কৰিবলৈ আহ। কিন্তু কোনে ভিডিঅ' কৰিছ? কেমেৰামেনটোক নাই দেখা নহয়। আৰে ছাৰ, এখন ড্ৰোন হয়, কেমেৰামেনটোক আপুনি নেদেখে নহয়। কোনোবাই ধুনীয়াকে এক জেগাত বহি পুৰা উৰাই আছে। হয় নি? কোনে উৰাই আছেনো তেনেকে? ধনিয়া মাছুনা, আমাৰ বজেন মামণিচলে যাওঁ, কোনোবা চাগে কিয়েতয়ে উৰাই আছে, নে কি ক? মোৰো চব চিন্তি তেনেকুৱাই লাগিছে। কানাই ঘাটৰ বালি এইবোৰ লিংলাং তোমালোকে কৰি আছা? দেবেন দা, আজি যে আপুনি মোৰ ভাগত ড্ৰোন থৈছিলে আৰু ন? মইতো ভাঙিম বুলিয়ে ভাবিছিলো। ই কৈছে আকৌ, ছাৰ আমাক বোলে কোনোবাই ভিডিঅ' কৰি আছে। মই বোলো চচুৰ কি নাতি, আমাক কোনে ভিডিঅ' কৰিছ? মই যে একোবত ভয় খাই গৈছিলো। পিছে এখন হেলিকপ্টাৰ কেতিয়া ললা হয়? আজি অকমান আগত দি থৈ গৈছেহি। মানে ডেলিভাৰী দিবলৈ আহিছিলে যে ল'ৰাটো, মানে এইখনকে অৰ্ডাৰ দিছিলা নেকি? হয়। বাহ,
ৰাবজেন একান্ত মনে ৰিমট লৈ ক'ত চলাই ফুৰিছাগে হয় দেবেন দা আপুনি নিজে চাওক আকৌ ক'ত চলাই ফুৰিছোগে আয়ো ৰুক্মিণী চেৰেৰে হেলিকপ্টাৰ দেখোন ললিত ঘৰ পহুচাই দিলাগে ঐ বজেন এইখনে মানে এনেকে চলাই চলাই গোটেই গাঁওখন চাই ফুৰিব পৰা হ'ব নেকি পৰা হ'ব এখন মালোৱা অকমান হেভি আছে নহয় ৰাবজেনে হেলিকপ্টাৰ ললিত ঘৰত ভৰাই দিয়াচোন ভৰাই দিয়া তেহেঁতি কি কৰিছেনো চাওঁ কাইলৈ ভাল লাগিব ভাল লাগিব মইতো কাইলৈ ৰাতিপুৱাই যাম তহঁতি আমিও যাম ৰাতিপুৱাই নে কি কোৱা ফণী ভাইটি য়েছ তেৰি এইখনচোন ড্ৰোন এইখন কা ভাগৰ ড্ৰোন আৰু কোনে উৰাই আছে একদম ঘৰ ভিতৰত ভৰাই দিলে যে সিহঁতকেইটালৈ দেখিছা এই সন্ধিয়াখন পঢ়া শুনা নকৰি কেনেকে মেল মাৰি বহি আছে তহঁতিকেইটাই সন্ধিয়াখন পঢ়া শুনা নকৰি কাম উৰাটো কৰিছ মই তালৈ যাব লাগে নেকি যাবলৈ হলে কিন্তু গোটেইকেইটাকে ৰাম ধুলাই দিমগে আকৌ কিতাপ পঢ় বুলি কৈছো কিতাপ পঢ় দেবেন দা আপুনি ইমানকে নিচিঞৰিব আপুনি তেটো ফালি চিঞৰিলেও তেহেঁতি আপোনাৰ কথা শুনা নাপায় নহয় নাপায় নেকি কোন হয় এখন কাৰ্টুন কোনে উৰাইছে বুৰ্বকৰ ঘোঁৰা চুইচ ড্ৰোনত স্পীকাৰ লাগি থাকে নেকি বা কোনে উৰাইছে তোক ক'বলৈ কনচেং নহ'লে ড্ৰোনখন ধৰি ৰাখি থৈ দিয়নি নহ'লে আমি পাছত উৰাব পাৰিম ৰিমটটোতো আমাৰ লগত নাই ৰিমট নহ'লে আকৌ কেনেকৈ উৰাবি এই ৰিমট তাৰ পাছত কিনি আনিম আকৌ ৰিমট এটা কিনি আনিলে বাৰু পৰা হ'ব তেতিয়াহ'লে ধৰি ৰাখি থৈ দিওঁ পলাইছে ধৰ ক'ত পলাইছ ৰ বুলি কৈছো ৰ নহ'লে এতিয়া শিলগুটি মাৰিম চচুৰ কিনাতি এহেঁতিকেইটাইও বেলেগ ভয় খাইছে এইখন আকৌ বুলিব কাদ্ৰোন দেবেন এনেকুৱাখন কিনি ল'লে যে লোকৰ ঘৰত জোপাজোপি কৰিবলৈ বেলেগ ভাল হ'ব ন ধনিয়াম তোৰ যে 420 অভ্যাস নগ'ল আৰু এনেকুৱাখন মানুহে কিনি ভিডিঅ' নকৰি লোকৰ ঘৰত জোপাজোপি কৰে নেকি মইতো কৃষক চিন্তি নে কথাটোহে কৈছো কনচেং মাৰ লদি মাৰি গিৰাই দে গলিয়াও ৰখিবলৈ ক'লে নৰখ নহয় চচুৰ কিনাতি এইটো অকমান পগলা হ'ল নেকি আমাৰ হেলিকপ্টাৰখনলৈ ইমান লদিয়াইছে যে পাংখা ভাঙি দিবচোন এতিয়া এহেঁতি সঁচাকে কম নহয় দেই কেনেকে লদিয়াইছে দেখিছানে বাৰু বজেন মই ললিতক ফোন কৰি জনাই দিওঁগে সিহঁতকেইটাক বোলো নদলিয়াবলৈ কওঁ সেইখন আমাৰ ড্ৰোন পেহী কৈ দেগে যা নহ'লে যে সিহঁতি দলিয়াই থাকিব সিহঁতৰ পৰা যে ড্ৰোন উৰাবলৈ চিন্তা হলো এনেকে বাৰু কেনেকে চিনেমেটিক শ্বট ল'বা ৰাবজেন হেলিকপ্টাৰখন তেহেঁতৰ ওচৰলৈ নি পাংখাই তেহেঁতৰ হালধীয়া চুলি গোচা খেচেক কাটি বাতি কাট দি দিয়াচোন তেহেঁতি তেতিয়াহে পাব মছলা আপুনি আকৌ ড্ৰোন কেতিয়া কিনিলে বাৰু হ'ব দিয়ক পেহী আমাৰ হেৰিকেইটা যে বেলেগ তেজ খোৱা দেই লাগিলে যাৰে ড্ৰোন নহওক লদিয়াব বাৰু কেলে লাগে তহঁতি অকমান বলিয়া নে বটিয়া পগলা নিচিনাকে কেলে লদিয়াই আছ সেইখন পেহীভাগৰ ড্ৰোন বৰ্তা এখন পেহীভাগৰ ড্ৰোন নেকি আমি আকৌ গম নাপাওঁ নহয় আমি বেলেগৰ ভাগৰ ড্ৰোন বুলিহে দলিয়াই আছো বেলেগৰ ভাগৰ ড্ৰোন হলে দলিয়াবি নেকি তহঁতক কি কেমেৰাত দেখি থকা নাই কিন্তু পেহী আকৌ ড্ৰোন কেতিয়া কিনিলে হয় গৈছেগে পেহীয়ে ড্ৰোনখন ঘৰ ফালে লৈ গৈছেগে তহঁতি যিহে ফল মুঠিয়াই আছ তেনেকুৱা এটা ড্ৰোন ইয়াত থাকিব পাৰিবনে পুতুকন ফণী বৈ পেহীয়ে ড্ৰোন কিনা পাৰ্টি খাওঁগে তহঁতক পাৰ্টি বেছকে খুৱাব যা ফল মুঠি মাৰি ড্ৰোনখন ভাঙিবই লৈছিলি মই এতিয়া নাযাওঁ আৰু কাইলৈ দিনত পাক এটা মাৰিমগে গোটেই গাঁওখন ঘূৰি ফুৰি ঘৰলৈ আহি গ'ল আমাৰ ড্ৰোন সঁচাকে দেই বেলেগ কিন্তু খাটাৰনাক বস্তু ওলাইছে ইয়াকে কয় ইয়াতে মাৰিলা টিপা বোলে গড়গাঁও পালেগে শিপা পেহী ধৰ আজা মোৰ চুনু মুন্নু মাই মুন্না ধনিয়া মেখনত বান্ধি আমাৰ বামুণৰ হলা পথাৰত ভাত দিবলৈ ভাল হৈছিলে ন একদম ফচকে দি থৈ আহিবগে সঁচাকে দেই মামনি কিমান ললে পিছে এইখনত কিমান ললে মানে একে পৰিলেগে আৰু মানে বেছি দাম নহয় 1000 1000 নহয় 1 লাখ চচুৰ কি নাতি ইমান দাম
ঐ ল'বতোন বস্তু কেনেকুৱা হেভি দেখিছ নাই তই 1000 টকাত পাবলৈ পুতলা গাড়ী পাইছ নেকি তই অ' ৰাম মামনি এইটো পিছে পাৰ্টি কি হ'ব পাৰ্টি ইমান দামী বস্তু ললা অ পাৰ্টি দিম কিয় নিদিম অ' দিম কিয় নিদিম বুলি কৈ গ'লেকে নহ'ব আমাক ভাই এতিয়া লাগে নে কি ক ধনীৰাম লাগেতোন আৰু পাৰ্টি সদায় গৰমে গৰমে ঠাণ্ডা হ'লে কি খাবা সেইটোকে লওক দেই কি খাই খকগে থেংক ইউ মামনি তুমি লাখ টকা খৰচ কৰি ড্ৰোনখন আনিছা ড্ৰোনখনে যেন তোমাক কোটি টকা ইনকম কৰি দিয়ক তাকে প্ৰাৰ্থনা কৰিলো দেই নে কি ক ধনীৰাম হক আমাৰ মামনি ভাগৰ চব চিন্তি আৰু হক দেই এতিয়া যেতিয়া মামনি ড্ৰোন ললা এতিয়া যে শ্বৰ্ট ফিল্ম আৰু ভাল বনিব নে কি কোৱা অ সেইকাৰণেতো লৈছো বৈ ধনীৰাম বৈ নহ'লে ৰমেনৰ তাত গোটেইকেইটা বহি দিওঁগে আলু চপ পকৰি মটৰ ঘুগুনি খাওঁগে বৈ অ' ৰা বজেন আহা খাওঁগে অ' মই নাযাওঁ দেৱেন্দ্ৰা যাওক আপোনালোকে খকগে হয় নি বাৰু পেহীয়া আমি এই সন্ধিয়া চাহপানী টোপাকে খাওঁগে হে কাইলৈ ৰাতিপুৱাই ড্ৰোনখন উলিয়াই চিনেমেটিক শ্বটহে ল'ম আৰু ঐ তহঁতিকেইটা আকৌ ক'ত যাওঁ হে অ' ছাৰ আমি পেহী ঘৰলৈ যাওঁ যাই নেকি ব'লক পেহীয়ে ড্ৰোন কিনিলে আমি পাৰ্টি খাওঁগে ঐ ধনীৰাম চচুৰ কি নাতি ঐ এইটো চা 200 টকা আমি অলৰেডি পাৰ্টি লৈয়ে আহিলো ঐ পুতুকন তাড়াতাড়ি বৈ আমিও যাওঁ পেহীৰ পৰা পইচা লওঁগে বৈ ঐ ল'ৰাকেইটা যা তহঁতি পাৰ্টি নাপাৱ তহঁতক গেজলা ভুকুহে দিব তহঁতি মামনি ভাগত ড্ৰোনখন নদিয়াই ভাঙিব লৈছিলি নহয় আৰে ক'ত ভাঙিব লৈছিলো মিছাকে নক'ব দেই ঐ আমি নাই দেখা বুলি ভাবিছ নেকি আমি ড্ৰোনেদি চব দেখি আছিলো তহঁতি কোনটোৱে কিমান ডাঙৰ ফৰ্মুঠি মাৰিছিলি ঐ পুতুকন বাদ দে সঁচাকে এতিয়া নাযাওঁ আৰু এতিয়া গ'লে যে পেহী আমাক বেলেগ ধমকি দিব এতিয়া নাযাওঁ কাইলৈ ৰাতিপুৱা যাম কাইলৈ ৰাতিপুৱা গ'লে পেহী ভাগৰ খংটো পাতল হ'ব সেইটোকে কৰোঁ এতিয়া নাযাওঁ তেতিয়া আমি বাৰু কেনেকৈ জানো ন সেইখন পেহী ভাগৰ ড্ৰোন বুলি গম পোৱা হ'লে আমি বাৰু তেনেকৈ লদিয়াও নে তাকেতো গম নাপাহে লদিয়ালো